নমস্কাৰ আপোনালোকে সকলোৱে গম পায় যে সেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন CBSE এ যোৱা 24 অক্টোবৰ 2025 ত পাব্লিক নোটিছ ৰিলিজ কৰিছে য'ত স্পষ্টকৈ উল্লেখ আছে যে CBSE will conduct the 21st edition of Central Teacher Eligibility Test, that is CTET, on 8 February 2026 Sunday. Both paper 1 and paper 2 অৰ্থাৎ 2026 চনৰ 8 ফেব্ৰুৱাৰীত CTET অনুষ্ঠিত হ'ব। যিসকলে CTETত অৱতীৰ্ণ হ'ম ভাবিছে বা প্ৰস্তুতি চলাই আছে তেখেতসকলৰ কাৰণে হাতত সময় একেবাৰে কম। এই কম সময়ত স্মাৰ্ট ষ্টাডিৰ জৰিয়তে গোটেই সিলেবাসটো সম্পূৰ্ণ কৰি তুলিব পাৰিলেহে সাকসেস হ'ব পাৰিব। মই নিজৰ 2019 চনত CTETত অৱতীৰ্ণ হৈ ফাৰ্ষ্ট এটেম্পটত দুইখন পেপাৰ ক্লিয়াৰ কৰিছিলো। এইখিনি সম্ভৱ হৈছিল কেৱল মাত্ৰ স্মাৰ্ট ষ্টাডিৰ বাবে, নহলে ইমান ফাষ্ট সিলেবাস এটা ইমান কম সময়ত সম্পূৰ্ণ কৰাটো সম্ভৱ নহয়। মই প্ৰতিটো ভিডিঅত মোৰ অভিজ্ঞতাসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকৰ কৃতকাৰ্যতাৰ যাত্ৰাত সহায়ক হোৱাৰ মানসেৰে সিস্টেমেটিক্যালি ভিডিঅসমূহ প্ৰস্তুত কৰিম। আপোনালোকে যিকোনো ডাউট কমেন্টৰ জৰিয়তে জনাব পাৰিব আৰু স্পেশাল টপিকৰ ওপৰত ভিডিঅ বিচাৰিলে জনাব পাৰিব। এতিয়া আহক CTET পেপাৰ 1 ৰ সিলেবাসখন চাই লওঁ। পাৰ্ট 1 ৰ মুঠ 5টা পাৰ্ট থাকিব: চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগোগি, মেথমেটিক্স এণ্ড পেডাগোগি, এনভাইৰনমেন্টাল ষ্টাডিজ এণ্ড পেডাগোগি, ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2। প্ৰতিটো টপিকৰ লগতে পেডাগোগি অৰ্থাৎ শিক্ষণ বিজ্ঞান অৰ্থাৎ হাউ টু টিচ চিলড্ৰেন ইফেক্টিভলি, ছাত্ৰ-ছাত্ৰীক ফলপ্ৰসূভাৱে কেনেকৈ শিকাব লাগে সেই বিষয়টো জড়িত হৈ থাকিব। গতিকে প্ৰতিটো বিষয়ৰ অধ্যয়ন কৰোঁতে ছাত্ৰ-ছাত্ৰী বা শ্ৰেণীকোঠাৰ লগত কেনেদৰে জড়িত হৈ আছে বা জড়িত হ'ব পাৰে সেই কথাটো বিশেষভাৱে গুৰুত্ব দি যাব লাগিব। পেপাৰ 1ত মুঠ 150 অবজেক্টিভ টাইপ কুৱেশ্যন থাকিব আৰু ইয়াৰ বাবে সময় থাকিব 2 hours and 30 minutes। প্ৰতিটো প্ৰশ্নৰ বাবে 1 মাৰ্কছ থাকিব আৰু ইয়াত ভুল উত্তৰৰ বাবে কোনো ধৰণৰ নেগেটিভ মাৰ্কছ নাথাকে। পাৰ্ট 1 চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগোগিৰ বাবে 30 মাৰ্কছ 30 কুৱেশ্যন থাকিব। পাৰ্ট 2 মেথমেটিক্স এণ্ড পেডাগোগিৰ বাবে 30 মাৰ্কছ থাকিব 30 কুৱেশ্যন থাকিব। পাৰ্ট 3 এনভাইৰনমেন্টাল ষ্টাডিজ এণ্ড পেডাগোগি 30 মাৰ্কছ 30 কুৱেশ্যনছ। পাৰ্ট 4 ল্যাঙ্গুৱেজ 1 that is ইংলিছ 30 মাৰ্কছ 30 কুৱেশ্যন। পাৰ্ট 5 ল্যাঙ্গুৱেজ 2 ইয়াৰ বাবে কেণ্ডিডেটসকলে যিকোনো এটা ভাষা সিলেক্ট কৰি ল'ব পাৰিব। ইয়াত 30 কুৱেশ্যন থাকিব 30 মাৰ্কছ থাকিব। এতিয়া হৈছে পেপাৰ 2 আপাৰ প্ৰাইমাৰী সেকশনৰ সিলেবাসখন এবাৰ চাই লওঁ। পাৰ্ট 1 চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগোগি 30 মাৰ্কছ 30 কুৱেশ্যনছ। পাৰ্ট 2 for social study teachers, social studies and pedagogy, total 60 questions. For science teacher, mathematics and science, 60 marks 60 questions. Part 3 language 1 that is English 30 marks 30 questions. And part 4 language 2 candidate সকলে যিকোনো এটা ভাষা তেওঁলোকে নিজৰ পছন্দ অনুযায়ী সিলেক্ট কৰি ল'ব পাৰিব। 30 marks 30 questions থাকিব। পেপাৰ 1 আৰু পেপাৰ 2 বাবে চাইল্ড ডেভেলপমেন্ট পেডাগোগি আৰু ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 সিলেবাস প্ৰায় একেই হ'ব। বিশেষকৈ চাইল্ড ডেভেলপমেন্ট পেডাগোগিৰ পাৰ্ট একেই হ'ব। আৰ্টছৰ কেণ্ডিডেটৰ বাবে সোশ্যাল ষ্টাডিৰ 60 কুৱেশ্যনছ থাকিব আৰু আপাৰ প্ৰাইমাৰী সায়েন্স টিচাৰৰ কাৰণে সায়েন্স আৰু মেথছৰ টোটাল 60 কুৱেশ্যনছ থাকিব। প্ৰতিটো পাৰ্টৰ বাবে প্ৰতিটো টপিক আমি পুংখানুপুংখভাৱে প্ৰতিটো ভিডিঅত আলোচনা কৰাৰ লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহ আলোচনা কৰিম। লগতে সম্ভাৱ্য প্ৰশ্ন কিছুমান সাঙুৰি লোৱাৰ ব্যৱস্থা কৰা হ'ব। পৰৱৰ্তী ভিডিঅ'সমূহত প্ৰতিটো টপিক বিস্তৃতভাৱে আলোচনা কৰা হ'ব। ধন্যবাদ।